আজি অল আসাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ চিৰাং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত চুনগাঁও আঞ্চলিক কমিটিৰ আজি ইয়াত যোৱাকালিৰ পৰা আৰম্ভ হোৱা দুদিনীয়া কাৰ্যসূচী লৈ এটা অধিৱেশন 15th বাইএনুৱেল কনফাৰেন্স ইয়াত চলি আছিল। সেই কনফাৰেন্সত আজি মুকলি সভা অপেন সেশ্যন তাত মোক বিশেষকৈ অতিথিৰূপে তেখেতসকলে নিমন্ত্ৰণ জনাইছিল। তো আজি মই অলপ পলম হৈছে অহাটো, বিশেষকৈ আজি প্ৰায় পৰ্বতঝৰা BTRৰ পৰ্বতঝৰা সমষ্টিৰ অন্তৰ্গত দেৱীতলা মাৰ্কেটত যোৱা সন্ধিয়াত 4:30 বজাত বহুত মানে দোকান পোহাৰবিলাক মানে জুই দি পু গৈছে, জ্বলি গৈছে। তো আমাৰ চৰকাৰৰ চিফ ডাঙৰীয়াই প্ৰমোদ বৰা ডাঙৰীয়াই যোৱাকালি মোক তাতে আজি ভিজিট কৰিবৰ কাৰণে যাবলৈ কৈছিল। আমাৰ BTRৰ এজন EM তেখেত অৰূপ দে আৰু মই তাতে গৈ মানে খবৰবিলাক ল'লোঁ। তো ইয়াত এই প্ৰগ্ৰাম থকাৰ কাৰণে আজি ইয়াত উপস্থিত হোৱাত অলপ পলম হৈ গ'ল। তো আজি ভাল লাগিল। আমাৰ গোৰ্খা জাতীয় সংগঠনৰ এটাই মাত্ৰ ছাত্ৰ সংগঠন যিটো অল আসাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন, তো এই ষ্টুডেণ্ট ইউনিয়নৰ আজি এটা সুন্দৰ প্ৰগ্ৰাম ইয়াত সমাপন হৈছে। তো আমি ভাবোঁ বিশেষকৈ গোৰ্খা জাতিৰ মানে ভৱিষ্যত নিৰ্মাণৰ ক্ষেত্ৰত এই অসম ভূমিত তথা BTRত সকলো গোৰ্খা জাতীয় সংগঠন তথা গোৰ্খাৰ বুদ্ধিজীৱীসকল, নেতাসকল, কৰ্মকৰ্তাসকল একত্ৰিতভাৱে আগবাঢ়িব লাগিব, এইটো মই আহ্বান জনাইছোঁ। আজি যেতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো সৃষ্টি কৰা হ'ল সেই সময়তেও প্ৰটেক্টেড কমিউনিটি হিচাপে এই জাতিক তাতে ৰখা হৈছিল। কিন্তু নমেনক্লেচাৰ ক্ষেত্ৰত অলপ গণ্ডগোল আছিল, যিটো আমাৰ এটা ডিমাণ্ড আছিল মানে এই গ্ৰেজিং কাল্টিভেটৰটো ৰাখিব নালাগে, এটা জাতিৰ নাম হিচাপে গোৰ্খাক ৰাখি দিয়ক। এই হিচাপে অসম চৰকাৰে তেতিয়াৰ তৰুণ গগৈ ডাঙৰীয়া হওক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক তেখেতসকলে BTR কাউন্সিলৰ পৰা BTC কাউন্সিলৰ পৰা এটা NOC বিচাৰিছিল, কিন্তু তেখেতলোকে দিয়া নাই। আমি আগতে দেখিছোঁ প্ৰেম সিং ডাঙৰীয়াৰ নেতৃত্বত ইয়াত আমাৰ যি আমাৰ এই সময়ত উঠাই দিয়া হৈছিল এইটো 69ত, পিছত প্ৰেম সিং ডাঙৰীয়াৰ নেতৃত্বত এইটো আকৌ তাতে অন্তৰ্ভুক্ত কৰা হৈছিল। এনেকৈ এইবাৰ কিন্তু যোৱা 17 বছৰত চৰকাৰে একো কৰা নাই, কিন্তু এইবাৰ প্ৰমোদ বৰা ডাঙৰীয়াই গোৰ্খাসকলৰ বিশেষকৈ এটা নিপীড়িত শোষিত জাতি একেলগে উঠা পোখা কৰা, একেলগে বড়ো গোৰ্খা একেলগে থাকি কাম কৰি অহা এই জাতি জনগোষ্ঠীকো আমাৰ মানে ইয়াৰ অধিকাৰ বা তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব বুলি তেওঁ যি চিন্তা কৰিল, এই চিন্তা কৰাৰ পিছত তেখেতে অসম চৰকাৰৰ লগত লাগি এই মানে বেল্ট এণ্ড ব্লকৰ ক্ষেত্ৰত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতেও এটা ৰিকুৱেষ্ট কৰিছে। এই ৰিকুৱেষ্ট কৰাৰ ফলত মানে আমাক বিশেষকৈ প্ৰটেক্টেড কমিউনিটি হিচাপে নমেনক্লেচাৰ ক্ষেত্ৰত এটাই নামটো ৰখা হৈছে, এইটো হ'ল গোৰ্খা। অহা ইলেকশ্যনটো এতিয়া আমাৰ হাতত 4টা ইলেকশ্যন আছে। উপ নিৰ্বাচন অসমত 6টা হ'ব, তাৰ ভিতৰত BTR কাউন্সিলৰ 2টা, আমাৰ তামোলপুৰ আৰু গোছেগাঁও। তামোলপুৰ আৰু গোছেগাঁও বিধানসভা সমষ্টিত আজি BJPয়ে প্ৰাৰ্থী নিদিব, তাতে UPPL দলক তেওঁলোকে ইয়াত মানে এৰি দিছে। তো আমি ভাবোঁ আমাৰ চৰকাৰ BTRত প্ৰমোদ বড়ো চৰকাৰ বিভিন্ন আঁচনি লৈ পৰিৱৰ্তনটো ঢৌ লৈ বিভিন্ন BTRত বসবাস কৰা 32 লাখ মানুহ আৰু 23টা জাতি জনগোষ্ঠীক একেলগে লৈ যাবলৈ তেওঁ যেনেকৈ চিন্তা চৰ্চা কৰিছে, এই ক্ষেত্ৰত মানে এই তামোলপুৰ আৰু গোছেগাঁও সমষ্টিৰ পৰা যিজন প্ৰাৰ্থীক আমি দিম তাতে প্ৰাৰ্থিত্ব প্ৰদান কৰিম, এই প্ৰাৰ্থীয়ে নিশ্চয় বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ।